স্যার রুম তো কেন লাগছে আপনার ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ঈশান ৰাজ ব্লগছ। তো বহুদিনৰ বিৰতিৰ পিছত আজি মই ভিডিঅ' দিব ওলাইছোঁ আপোনালোকৰ মাজত যে কি আমি যাই আছোঁ বৰ্তমান কেলকাতা আৰু এতিয়া আমি আছোঁ বৰ্তমান ইহু ষ্টেচনত আৰু মোৰ লগত আছে অভি আৰু একজন আছে মতিউৰ, তাকো দেখাই আছোঁ। তো আমি কেনেকৈ যাম গোটেইখিনি আপোনালোকক আপডেট দি থাকিম, তো চাই থাকক। কেলকাতাৰ যিমানখিনি ধৰক ঠাই আছে আমি গোটেইখিনি দেখুৱাব আপোনালোকক চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এইটো ভিডিঅ'টো লাইক কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক একদম। আপনি কি খাব কইতা? আপনি কি খাব? দুটাই পালো এনার্জি ড্রিঙ্ক। দুটাই পালো হা দুটাই এটা আর নাই তাহলে দুটাই আছে কত আর নাই কি খাবা তে হৈ যাব এৰে অলপ অলপ ভাগে খালি আৰু মোৰ কাম বন নাই নাই বেলেগ সব গেম খেলি আছো। গেম খেলি আছো, গেমে খেলে যাব মারবা আলি নাজনি এটা বল লাজ পালো, বহুত লাজ পালো দক। লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। আমি বৰ্তমান আছোঁ হাওৰা ব্ৰিজৰ কাষতে। এতিয়া আমি যাম নিউ টাউনক লগি নাই নিউ টাউন যাম আমি আজি থাকিব পাৰোঁ। আমি তাৰমানে ৰুমটো ঠিক হোৱা নাই, ৰুমটো ঠিক কৰি আপোনালোকৰ চাওঁ। একবাৰ আপোনালোকে হাওৰা ব্ৰিজখন একবাৰ চাই লওক। অভি কিবা ক'বা? যাই আছোঁ নিউ টাউন। देखा रहा में कितना दिखा रहा 8 किलोमीटर 8.9 বড়োলেণ্ড হাউচ পালোঁ। এইটো বড়োলেণ্ড হাউচ। বলক আগে যাওঁ, আমি চাই আছোঁ, বাকী দেখি আছোঁ। ছাৰ ৰুমটো কেনে লাগছে আপোনাৰ?